হেল্ল' গাইজ, কি খবৰ? ভালনে সকলোৰে? আৰু মই আহিলোঁ ফুৰিবলৈ। আৰু এইফালে দেখিছেনে মুখত আছোঁ, এইফালে চাওক। আৰু কিমান যে গৰম পৰিছে নহয় জানো বাৰু? আপোনালোকৰ গৰম লাগিছেনে? মোৰতো একদম ক'বই নালাগে কিমান যে গৰম লাগিছে। এইফালে চাওকচোন বাহিৰৰ পৰিৱেশটো কিমান যে ধুনীয়া সেউজীয়া হয় নাই? এইফালে চাওক, এইয়া। আৰু ৰ'দ যে বহুত দিছে দেই আজি, বহুত গৰম পৰিছে, বহুত ঘামি গৈছোঁ দেখিছেনে? আৰু মই আপোনালোকক বস্তু এটা দেখাম দেই, ৰ'ব দেখাই আছোঁ, আপুনি এইয়া চব মান যে ধুনীয়াকৈ দাংবডি লাগি আছে, এয়া চব এইফালে দেখিছেনে কিমান দীঘল দীঘল চাওকচোন, কিমান দীঘল এডাল। এইফালে 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 কেলে জলকীয়া তাত ভোট জলকীয়া দুটা থৈ আহিছোঁ যে। নালাগে, হেৰি দিম, মোহাৰি দিম। আৰু এইফালে এইডাল চক, এইকেইডাল কিমান দীঘল দীঘল। আমি এতিয়া যাম, ক'ত যাম বাৰু দেখাম ৰ'ব। বেক কেমেৰা কৰি দেখাই দিম। এইফালে চক, আৰু মই এইফালে অকণমান দাংবডি ছিঙি ল'লোঁ। পৰিৱেশটো চক কিমান ধুনীয়া সেউজীয়া। এইফালে চক, আৰু এইফালে এয়া কি হয় গম পাইছানে? এয়া হৈছে ফিল্টাৰ। আৰু এয়া হাতত এটা পানীৰ বটল লৈ লৈছোঁ, আৰু বায়ে এফালে লৈ লৈছে কেটলিত পানী, যিহেতু আজি ইমান গৰম তো সেইকাৰণে পানী লৈ গৈছোঁ। আৰু এয়া চক, আমি কলে আহিছোঁ। পাৰ হওঁ এখন গেটখন। কাৰ কাটিলে? বেছিকৈ কাটিলে নেকি? অঁ অঁ, এয়া দেখিছেনে ক'ত আহিছোঁ আমি? এইফালে চক, এয়া কি হয় বাৰু? এয়া চক, গুমধান বাৰীলৈ আহিছোঁ আমি। এইফালে ছিঙি ৰাখিছে, এইফালে সেই আগত আছে বহুত মানুহ, এইফালে এইখিনি ছিঙি ৰাখিছে। আৰু দেখা গৈ আছোঁ ৰ'ব। এইফালে এইখিনি চক কিমান গাল, আৰু এয়া চক কিমান মানুহ। চক চক মই ক'লে গৈ আছোঁ মাজে মাজে। তললৈ নাচালে পৰিয়ে ল'ম, যিহে ওখৰা মোখৰা ৰাস্তা। আৰু এয়া কলে পালোহি চক, আম গছ এজোপা আছে। আৰু এইফালে দেখিছেনে আম, মই এটা এনেই এৰাই চাইছিলোঁ। তেন্তে ফ্ৰেণ্ডছ কেনেকুৱা পালে মোৰ আজিৰ ভিডিঅ'টো চাই? যদি ভাল পালে
তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আজিলৈ বাই।